Hello friends, welcome to my YouTube channel জ্ঞান বৃদ্ধি আসামিজ। বন্ধু বান্ধৱীসকল, আমি সাধাৰণতে লয়াৰ আৰু এডভোকেট এই দুটা শব্দক এটা অৰ্থ হিচাপতেই ব্যৱহাৰ কৰোঁ, কিন্তু এই দুটা শব্দৰ মাজত অলপ পাৰ্থক্য আছে। কিন্তু কি পাৰ্থক্য আছে জানেনে? যদি নাজানে চাই থাকক আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে। বন্ধু বান্ধৱীসকল, মেইন ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আহক আমি জানি লওঁ আমাৰ আগৰ ভিডিঅ'ত দিয়া সাঁথৰৰ শুদ্ধ উত্তৰটো। বন্ধু বান্ধৱীসকল, আমাৰ আগৰ ভিডিঅ'ত দিয়া সাঁথৰটো আছিল এইটো, আৰু এই সাঁথৰৰ শুদ্ধ উত্তৰটো হ'ল নিমখ। যদি আপুনি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা গৈ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে, বা এই ভিডিঅ'টোৰ একেবাৰে শেষত এণ্ড স্ক্ৰীনতো মই দি দিম, তাৰ পৰা আপুনি মোৰ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে। বন্ধু বান্ধৱীসকল, লয়াৰ তাক কোৱা হয় যিজনে ল' ডিগ্ৰী লাভ কৰিছে, মানে তেওঁ LLB বা বেচেলাৰ অফ লেজিছলেটিভ ল' নামৰ ডিগ্ৰীটো লাভ কৰিছে, আৰু যিজনে এই ডিগ্ৰীটো লাভ কৰিছে তেওঁকেই লয়াৰ বুলি কোৱা হয়। আৰু এডভোকেট হ'ল সেইজন ব্যক্তি যিজনৰ হাতত LLB বা বেচেলাৰ অফ লেজিছলেটিভ ল' নামৰ ডিগ্ৰীটো থকাৰ উপৰিও BCI নামৰ আৰু এটা ডিগ্ৰী আছে। BCI মানে বাৰ কাউন্সিল অফ ইণ্ডিয়া নামৰ ডিগ্ৰীটো তেওঁৰ হাতত আছে, আৰু এই BCI ডিগ্ৰীটো লোৱাৰ কাৰণে তেওঁৰ এটা এক্সট্ৰা পাৱাৰ হৈ যায়, আৰু সেই পাৱাৰটো হ'ল যে সেই মানুহজনে বা এডভোকেটটোৱে কোনো মানুহৰ হৈ কোৰ্টত কিবা ক'ব পাৰে বা কিবা এটা কৰিব পাৰে, আৰু এই কামটো এজন লয়াৰে কৰিব নোৱাৰে। মানে এজন লয়াৰে কোনো মানুহৰ হৈ কোৰ্টত কিবা ক'ব বা কৰিব নোৱাৰে। লয়াৰ আৰু এডভোকেট এই শব্দ দুটাৰ লগত আৰু এটা শব্দ আহে, সেই শব্দটো হ'ল বেৰিষ্টাৰ। বন্ধু বান্ধৱীসকল, বেৰিষ্টাৰ মানে আচলতে এডভোকেটকেই বেৰিষ্টাৰ বুলি কোৱা হয়। কিন্তু কিয়? মানে যিজন ব্যক্তিয়ে LLB মানে বেচেলাৰ অফ লেজিছলেটিভ ল', BCI মানে বাৰ কাউন্সিল অফ ইণ্ডিয়া, এই গোটেইবিলাক ডিগ্ৰী ইংলেণ্ডৰ পৰা লাভ কৰি কাম কৰে, সেই ব্যক্তিজনক বেৰিষ্টাৰ বুলি কোৱা হয়। মানে এডভোকেটকেই বেৰিষ্টাৰ বুলি কোৱা হয়, কিন্তু যিজনক বেৰিষ্টাৰ বুলি কোৱা হয় তেওঁৰ ডিগ্ৰীটো ইংলেণ্ডৰ পৰা লাভ কৰিছে। বন্ধু বান্ধৱীসকল, আশা কৰোঁ এডভোকেট আৰু লয়াৰ এই দুটাৰ মাজত কি পাৰ্থক্য আছে আপোনালোকে বুজি পাইছে। আৰু আজি আপোনাৰ কাৰণে থাকিল এই সাঁথৰটো। বুঢ়া মানুহৰ প্ৰয়োজন তাৰ, এনে মহা দুষ্ট, নাকত বহি কাণত ধৰি ফুৰে। যদি আপুনি এই সাঁথৰৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্টত জনাই দিব পাৰে, আৰু যদি নাজানে তেতিয়াহ'লে আপোনাৰ অপেক্ষা কৰিব লাগিব মোৰ নেক্সট ভিডিঅ' অহালৈকে, আৰু মই মোৰ নেক্সট ভিডিঅ'টোতেই এই সাঁথৰৰ শুদ্ধ উত্তৰটো আপোনালোকক জনাই দিম। থ্যাংকছ ফৰ ৱাচিং দি ভিডিঅ'।